হেল্ল' এভৰিৱান সৰ্বপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা যাচিলোঁ আশা কৰোঁ সকলোৱে দিনবিলাক যাতে সুন্দৰ আৰু সুখময় হৈ পৰে তাকে কামনা কৰিলোঁ আজিৰ ভিডিঅ'টোত মই কি লৈ আহিছোঁ আপোনালোকে হয়তো থাম্বনেইল দেখিয়ে ধৰিব পাৰিছে হয় আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ আমাৰ মেচিনৰ যিডাল বেল্ট থাকে সেই বেল্টডাল আমি কেনেদৰে সলনি কৰিব পাৰোঁ তাৰ ওপৰতে যিসকলৰ ওচৰত এই মেচিনখন আছে তেওঁলোকে হয়তো জানেই কিদৰে সলনি কৰিব পাৰি কিন্তু মই অলপ বেলেগ ধৰণে এই বেল্টডাল লগাই দেখুৱাইছোঁ এই ভিডিঅ'টোত আচলতে মোক এগৰাকীয়ে কমেণ্ট কৰিছিলে তাইৰ নাম আছিলে মীনাক্ষী শইকীয়া তাই কমেণ্ট কৰিছিলে মেচিনত বেল্টডাল লগাবলৈ নাজানো বুলি সেইটো কাৰণে মই এই ভিডিঅ'টোত লৈ আহিলোঁ আৰু তাইৰ লগতে যাতে আৰু যিসকলে নজনাকৈ আছে তেওঁলোকৰ যাতে সুবিধা হয় এই ভিডিঅ'টো চাই যিডাল আমাৰ নৰ্মেলকৈ আমি মেচিনত বেল্ট লগাওঁ সেই নিয়মত মই লৈ অহা নাই যিটো নিয়মত লগালে আমাৰ মেচিনৰ বেল্টডাল বহুত দিনলৈ চলি থাকিব সেইটো নিয়মতহে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা এটা শিকিব পাৰে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব লগতে কমেণ্ট কৰিব যাতে আপোনালোকে শিকিবলৈ পাৰিছেনে নাই সেয়া যাতে মই জানিব পাৰোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আহকচোন ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ প্ৰথমতে যদিহে আপোনাৰ এনেধৰণৰ কাৰেণ্টত চিলোৱা মেচিনখন আছে তেতিয়াহ'লে এই বেল্টডাল আগতে এৰুৱাই ল'ব লাগিব এই বেল্টডাল এৰুৱাৰ বাবে আমাৰ যিটো মটৰ আছে এই মটৰটোৰ তলত আমাৰ দুটা নট থাকে সৰু সৰু সেই নটকেইটা আমি এনেদৰে প্ৰথমতে ঢিলা কৰি ল'ব লাগিব আৰু ঢিলা কৰি লোৱাৰ পাছত এনেদৰে আমি বেল্টডাল এৰুৱাই ল'ম যদিহে আপোনালোকে কাৰেণ্টত চিলাবলৈ বিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বেল্ট দোকানত বিচাৰিলে পাব এতিয়া পুনৰ আগৰ দৰে নটকেইটা টাইট কৰি ল'ব তাৰ পাছতে যিডাল আমাৰ প্লাগ আছে এই প্লাগডাল আপোনালোকে এৰুৱাই ল'ব আৰু এতিয়া আমি এই যিকেইটা ফুটা দেখিছে সেইফালে আমি বেল্টডাল ভৰাই দিম কেনেদৰে ভৰাম চাই লওক ভালদৰে এনেদৰে ভালদৰে ভৰাই লৈ এই চকাটোত আপোনালোকে ভালদৰে মেৰিয়াই ল'ব এনেদৰে ধুনীয়াকৈ সমানকৈ ধৰি ল'ব আৰু যিমানখিনি আমাৰ দীঘল হৈছে সেইখিনি আমি কাটি পেলাম কিন্তু কটাৰ আগতে এনেদৰে চিনটো দি ল'ম কলমেৰে যাতে আমি কাটিবলৈ সুবিধা হয় এয়া মই কলমেৰে এডাল চিন দি লৈছোঁ এনেদৰে এতিয়া আমি বেল্টডাল এৰুৱাই ল'ম বেল্টডাল আমাক ব্যৱহাৰ কৰিবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব সেয়া দেখিছেই নহয় এতিয়া পুনৰ আমি এনেদৰে চিনটোত কাটি ল'ম কাটাৰ ভিডিঅ'টো মই মোৰ হাজবেণ্ডক কৰিবলৈ দিলোঁ কিয়নো কেমেৰা কৰিবলৈ যিহেতু এজন মানুহৰ দৰকাৰ হৈছিলে মই কেমেৰাটো কৰিলোঁ আৰু তেওঁক এনেদৰে ভিডিঅ' কৰিবলৈ দিলোঁ এইটো যিটো খিলি দেখিছে এই খিলিটোৱে আমি ফুটা কৰিম আৰু এই প্লাষ্টাৰে আমি ধুনীয়াকৈ চেপিব লাগিব এনেদৰে আৰু আমাৰ যিটো তাঁৰ এডাল ল'ম আচলতে দোকানত যদি আমি কিনো এনেকুৱা তাঁৰ নিদিয়ে অলপ শকত তাঁৰ দিয়ে কিন্তু আমাৰ ঘৰত যিহেতু এই তাঁৰডালে আছিলে সেইটো কাৰণে এই তাঁৰডালে লৈছোঁ আৰু এডাল ৰিফিল লাগিব কলমৰ ৰিফিলৰ এনেদৰে সৰু সৰু টুকুৰা দুটা লৈ লৈছোঁ এতিয়া এই টুকুৰাকেইটাই কি কৰিম চাবচোন এনেদৰে বেল্টডালৰ এটা মূৰৰ পিনে লগাই ল'ম আৰু আনটো ফালেও এনেদৰে লগাই ল'ম এয়া দুইটা চাইডে লগাই হৈ গ'ল এতিয়া আমি খিলিটোৰে ফুটা কৰিম চাওকচোন কেনেদৰে তেওঁ ফুটা কৰিছে ফুটাটো মুঠতে হ'ব লাগে আপোনালোকে যেনেকৈ কৰিলেও হ'ব তেওঁ এটা প্লাষ্টাৰে খুন্দিয়াই দিছে ফুটা হ'বলৈ এতিয়া ফুটাটো হোৱাৰ পিছত এনেদৰে খিলিটো পুনৰ উলিয়াই আনিছে ঠিক একেদৰে আনটো চাইডেও এনেদৰে আমি ফুটা কৰি ল'ম
তাৰ আগতে এনেদৰে ফুটাটো কিমান দূৰত হৈছে এনেদৰে জোখটো লৈ লৈছে। পুনৰ আগৰ দৰে এনেদৰে এটা খিলিৰে ফুটা কৰিছে। এয়া দুটা সাইড ফুটা হৈ গ'ল। এতিয়া আমি লগাবলৈ আৰম্ভ কৰিছোঁ বেলডাল। এনেদৰে পুনৰ সমান কৰি পোনকৈ টানি ল'ব আৰু চকাটো ধুনীয়াকৈ মেৰিয়াই লৈ বেলডাল লগাবলৈ আৰম্ভ কৰিম। তেওঁৱে বেলডাল লগাই দিছে, মই যিহেতু ভিডিঅ' কৰিছোঁ কৈছোঁহে আপোনালোকক। ইয়াত এনেদৰে আমি লগাই ল'ম। দেখিছেনে ধুনীয়াকৈ আমাৰ সমান হৈ গ'ল। আৰু আমি যিডাল তাঁৰ কাটি লৈছিলোঁ সেই তাঁৰডাল এনেদৰে আমি অলপ বেকা কৰি লৈছোঁ। আৰু আমি যিটো ফুটা কৰিছিলোঁ বেলডালত সেই ফুটাটোৰেদি এনেদৰে তাঁৰডাল ভৰাই দিছোঁ। আনটো চাইডেও ইটো ফুটাত আমি এনেদৰে ভৰাই লৈছোঁ। আৰু ভৰাই লোৱাৰ পাছত এনেদৰে আপোনালোকে ফেব্ৰিক দি দিব যাতে আঠাটো আমাৰ টাইটকৈ লাগি লয়, সোনকালে খুলি নাযাবলৈ এনেদৰে ফেব্ৰিক কৰি দিব। আৰু ফেব্ৰিকটো লগোৱাৰ লগে লগে পুনৰ এনেদৰে হেঁচি ধৰি থাকিব যিমান পাৰে। এনেদৰে অলপ সময় এনেদৰে ধৰি ৰাখিব যাতে আমাৰ টাইটকৈ লাগি যায় ফেব্ৰিকটো। তাৰ পাছত এনেদৰে তাঁৰডাল পকাই দিব। যিমান পাৰে টাইটকৈ মেৰিয়াবলৈ চেষ্টা কৰিব যাতে আমাৰ খুলি নাযায়। যদিহে আপোনালোকে এনেদৰে কৰিবলৈ বিচাৰে তেতিয়াহ'লে কৰিব পাৰে, বহুত ভাল হয়। বহুত দিন যাব এই বেলডাল সোনকালে নিচিঙে। এয়া চাওকচোন বেলডাল লগোৱা আমাৰ এতিয়া সম্পূৰ্ণ হৈ গ'ল।